নমস্কাৰ বন্ধু বান্ধৱীসকল, পপী আখলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আজি আকৌ 4-5 দিনৰ মূৰত ভাবিছোঁ এটা ভ্লগ আৰম্ভ কৰোঁ আৰু আজি ভ্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু তাৰ বাবে মই একচুৱেলি আজি মই ভ্লগ কৰিম বুলি ভবা নাছিলোঁ, কিন্তু মোৰ ভতিজাটোৱে কৈ আছে খুৰী আজি এটা ভ্লগ আৰম্ভ কৰা। তেন্তে তাৰ উৎসাহৰ কাৰণে মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহা ইফালে আহা। তেন্তে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুন তেন্তে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। তেন্তে আজি কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ওচৰত অকণমান দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এতিয়া দুপৰীয়া 1টাই বাজিলে আৰু মই ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকক কৈছোঁ আজি এতিয়া মই ভাত বনাবলৈ লৈছোঁ দুপৰীয়া। তাৰ বাবে দালি বনালোঁ, কুকাৰত দালি দি থৈছোঁ আৰু এইফালে কেৰাহী এখন ভৰাই মই তেল গৰম কৰিবলৈ দিছোঁ, বেঙেনা ফ্ৰাই কৰিম। তাৰপিছত এইফালে চাওকচোন, এইখিনি আমাৰ গছৰ আম এইখিনি খুব কৰিছে। মই গোটাই নিমখত দি থৈছোঁ, আচাৰ বনাম। মই বনালে দেখুৱাম বাৰু আপোনালোকক। এয়া পৰহি ভৰাই থৈছোঁ আৰু এটা আম এইটো আনি থৈছোঁ, চাওক কৰিছে, ইমান ধুনীয়া গোন্ধ। আৰু দেখুৱাইছোঁ ৰ'ব। আৰু এয়া পদুনা চাটনি বনাম, এইখিনি পদুনা কালি এয়া খুৰীহঁতৰ ঘৰৰ পৰা আনি থৈছোঁ। পদুনা চাটনি বনাম আমৰ সৈতে। আপোনালোকৰ ওচৰত দেখুৱাইছিলোঁ কাপৰ থাৰ্মকলটোত মই ধনিয়া পেলাইছিলোঁ। একচুৱেলি ইয়াত ধনিয়াৰ লগতে লাই গুটিও আছিলে। এয়া চাওক লাই হৈছে, লাই একো নাই, কেতিয়াবা লাগে বইল বনালে দিবলৈ, মাছৰ বইল বা মাংসৰ বইলত দিব পাৰিম। আৰু এয়া গুটিখিনি অকণমান ঘন হ'ল, তথাপিও এয়া গজিছে। আপোনালোকৰ দেখুৱালোঁ। এইখিনি পেলোৱা আজি 7 দিনমান হৈছে। চাওক কিমান ধুনীয়াকৈ গজিছে। আৰু আগৰ ধনিয়াখিনি এয়া চালনীত কৰা, তাৰপিছত কাৰ্টনতো যে পেলাইছিলোঁ সেয়া চাওক গজিছে। আৰু মোৰ টিলিকা কেপচিকামটো এয়া অকণমান ডাঙৰ হৈছে। পাতবিলাক কিবা পোকে খাইছে। আপোনালোকে কিবা ঔষধ জানে যদি ক'বচোন বাৰু, কমেণ্ট কৰি জনাব, মই ব্যৱহাৰ কৰিম। আৰু ফেচবিন দিছিলোঁ, এয়া চাওক ফেচবিন ফুলিব ধৰিছে এয়া। আৰু এইজোপা ভোট জলকীয়া ফ্লিপকাৰ্টৰ বেগত দিছিলোঁ। আৰু ইয়াতো কেইটামান ধনিয়া ছটিয়াই দিছিলোঁ, এয়া গজিছে। এইটো এটা টিকলু ফেচবিনৰ পুলি। পদুনাখিনি এয়া ধুই ল'লোঁ 3-4 বাৰ। এতিয়া পিচিব, কাৰেণ্ট নাই মিক্সিত দিবলৈ যিহেতু, আৰু এতিয়া পটাতে পিচিব লাগিব। আৰু আমো লৈছোঁ, এয়া গছৰ আম। এই পদুনাখিনি কথা এটা কওঁ এইখিনিতে। মায়ে কৈছে দে পদুনা ক'ৰ পৰা আনিলি? মই বোলো মই খুৰীহঁতৰ ঘৰৰ পৰা আনিছোঁ। কৈছে অঁ হয় দেই, আগতে ইমান আমাৰ ঘৰত এডৰা পদুনা, মানে এখন বিয়াত খুৱাব পৰা পদুনা মানে আছিলে আমাৰ ঘৰত। আমি মানে যোন আহে তাকেই মানে আৰু সিয়ে ছিঙি লৈ গুচি যায়। আৰু আমি তেনেকৈ ঘৰত থকা বস্তুটো ইমান গুৰুত্ব নাই, তেতিয়া খাবলৈও ইমান মনো নাযায়, মানে গুৰুত্ব নাই। আৰু এতিয়াচোন একদম নাই যে, এতিয়া খাবলৈ খুবেই মন যায়। আৰু মায়ে তাকে ক'লে আৰু আপোনালোকৰ ওচৰত ক'লোঁ। এতিয়া সেইদিনাখন এটা পদুনা পুলি আনি ৰুইছোঁ, আপোনালোকক দেখুৱাম। হৈছে, খাবলৈ হোৱা নাই কিন্তু হৈছে। পুলিটো আনি ৰুইছোঁহি, একদম বহুত দূৰৰ পৰা আনিছোঁ বুজিছেনে। আৰু হয় আৰু ঘৰত থাকিলে বস্তুবিলাকৰ গুৰুত্বটো কমেই থাকে, যেতিয়া নাথাকে তেতিয়াহে তাৰ গুৰুত্বটো বুজা যায়, নহয় জানো? সকলোৰে চাগে একেই হয়, সকলোৰে লগত, মোৰ লগতো তেনেকুৱা। সেইটো কাৰণে এইবাৰ আম কলিখিনিক আমি একদম গুৰুত্ব দিছোঁ। আকৌ আমো নাইকিয়া হৈ যাব, তেতিয়া আকৌ আম কি হ'ব, আম খাবলৈ মন যাব বা আমৰ আচাৰ খাবলৈ মন যাব। আম নাথাকিলেও আমৰ আচাৰ প্ৰতি বছৰে অকণমান বনোৱা হয়েই, বেলেগৰ পৰা আনি হ'লেও। কিন্তু আজি 3-4 বছৰমানৰ পৰা ঘৰতে আম হৈছে, কিন্তু পকালৈকে নাথাকে আৰু খৰি চব শেষ হৈ যায়গৈ। মই জলকীয়া ইয়াত 3টা দিছোঁ। এতিয়া পটাত পিচি আনো। মোৰ ঘৰৰ পটাখন ইমানো মানে গুটিতে চাওক, পটাখন ইমান ভাল নহয়, গুটিটো বেয়া হৈ গৈছেগৈ, কাৰণে বৰ্তাহঁতৰ ঘৰতে পিচি আনিমগৈ। আৰু মই ৰোৱা পদুনা পুলিটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইজোপা পদুনা চাওক, ৰোৱা আজি 20 দিনমান হৈছে, ধুনীয়াকৈ লহপহকৈ হৈছে। চিকুণাই দিব লাগিব মাজে মাজে, কিবা বনবিলাক গজিছে। আৰু এইফালে এইজোপা নেমু পুলি, সেইফালে এটা নেমু, এইটো বেঙেনা, এইটো নেমু। চাওক এয়া ভাত কেৰেলা, এয়া চাং বনাই দিয়া হৈছে ভাত কেৰেলা পুলিত। এইটো লেচেৰা মাহ, এইটো মধুৰাম পুলি এটা হৈছে ইয়াত।
এই আৰু এনেকৈ চাওক এইকেইটা জলকীয়া পুলি কিবা কিবি চব কৰিছোঁ আৰু অলপ চলপ এইজোপা মটৰ উৰহি এইজোপা মটৰ উৰহি আৰু চাওক কঁঠাল লাগি আছে ইয়া দেখুৱাইছোঁ কঁঠালৰ মুচি বনালে আপোনালোকক ৰেচিপিটো দিম বাৰু এইয়া ওপৰত আছে ভালকৈ দেখাই নাপায় ইয়া কেইটামান তেন্তে এতিয়া পদিনাখিনি পিচি ল'মগৈ বা হাঁহি দিয়া বল খোজকাঢ়ি বল আৰু কাৰেণ্টটো গুচি গ'ল তেন্তে ভিডিঅ'টো চাগে পোহৰটো ইমান ভালকৈ নপৰিব পাৰে তাৰ বাবে মই দুখিত আৰু এয়া চাওক মই কঁঠালখিনি আপুনি দেখাইছিলোঁ আধা ফাল কঁঠাল মই ধুই ভালদৰে এই কুকাৰত এটা হুইচেল মাৰিয়ে সিজাই লৈছোঁ ধুনীয়াকৈ সিজিছে আৰু মই এটা মিডিয়াম চাইজৰ আলু লৈছোঁ এনেকৈ টুকুৰা কৰি আলু কমাই লৈছোঁ আৰু ইয়াত মছলা পেষ্ট মই ইয়াত লৈছোঁ এটা বিলাহী 9-10 ফুটামান নহৰু এটুকুৰ আদা আৰু 5টা কেঁচা জলকীয়া লৈছোঁ লৈ পেলাই এইটো মই ভালদৰে পেষ্ট বনাই লৈছোঁ আৰু ইয়াত 2টা পিঁয়াজো দিছোঁ তাৰপিছত এইফালে এটা কেৰাহী বহাই দিছোঁ তেল গৰম কৰিবলৈ 5 চামুচমান তেল দিছোঁ ইয়াত মই আলুকেইটুকু ফ্ৰাই কৰি ল'ম আপোনালোকে সকলোৱে বনাবলৈ জানে ভালদৰে বনাই মোতকৈও মই কেনেদৰে বনাওঁ তাকে আপোনালোকৰ ওচৰত দেখুৱাইছোঁ যদি ভাল লাগে তেন্তে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা লাগে জনাব তো মই এতিয়া আলুখিনি ফ্ৰাই কৰি লওঁ ৰঙা হোৱালৈকে তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ হৈ গ'ল আৰু এতিয়া মই ইয়াত কেইটামান গোটা জিৰা এড কৰিছোঁ আৰু লগত 2টা শুকান জলকীয়া আৰু 2 তেজপাত অকণমান ছিঙি দিছোঁ আমাৰ জিৰাকেইটা ভাজি হৈ গ'ল গোন্ধ ওলাইছে আৰু ইয়াত এতিয়া মই মছলাখিনি ব্যৱহাৰ কৰিম মছলা ব্যৱহাৰ কৰিছোঁ তাৰপিছত ইয়াত হালধি এতিয়া মই ইয়াত লৈছোঁ এচামুচ জলকীয়া গুড়া আৰু 1.5 চামুচ জিৰা গুড়া এইখিনি অকণমান পানী দি ল'ম ভালদৰে মিলাই লৈছোঁ তাৰপিছত ইয়াত আৰু দিছোঁ অকণমান চেনি মিক্সি জাৰটো আওফালি পানীখিনি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু মছলাখিনি ভালদৰে মানে কেঁচা গোন্ধ নোযোৱালৈকে ভালদৰে ভাজিব লাগিব এয়া মছলাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু মছলাৰ যিটো কেঁচা গোন্ধ সেইটো গৈছে এতিয়া আমাৰ মছলাখিনি প্ৰায় ভাজি ৰেডি হৈ গৈছে আৰু মই ইয়াত এতিয়া নিমখ ব্যৱহাৰ কৰিম নিমখটো আপুনি সোৱাদ অনুসৰি আপোনালোকৰ আন্দাজমতে দিব এতিয়া মই ইয়াত 1.5 চামুচ নিমখ ব্যৱহাৰ কৰিম কাৰণ মই বস্তুটো অকণমান জুলীয়াকৈ বনাওঁ সেইবাবে মানে আপুনি এইটো চব্জিকৈ শুকানকৈও বনাব পাৰে তেতিয়াও ভাল লাগে ৰুটি সৈতে খাবলৈও ভাল হয় কিন্তু মোৰ আকৌ হাজবেণ্ডে অকণমান জুলীয়া হ'লে তেখেতে খাই ভাল পায় চ' মই চিকেন বনালেও অকণমান জোল কৰোঁ মানে তেওঁ মানে এইবিলাক বস্তু বনালে মছলাদাৰ বস্তু বনালে মানে দালিটো খাবলৈ একেবাৰেই ভাল নাপায় সেইটো কাৰণে মই অকণমান ইয়াত পানী ব্যৱহাৰ কৰিম আৰু আপোনালোকে আপোনালোকৰ নিজৰ জোখ অনুসৰি যেনেকৈ মন যায় তেনেকৈ বনাব পাৰিব তেন্তে মছলাখিনি ভাজি চাওক হৈ গৈছে প্ৰায় ৰেডি হৈ গৈছে মই ইয়াত এতিয়া কঁঠালখিনি দি দিম কঁঠালখিনি মই একদম খৰাহী এটাত পানী যোৱাকৈ নিগৰাই থ'লোঁ এতিয়া কঁঠালখিনি ইয়াত দি দিছোঁ
একেবাৰে ভালদৰে একদম তলৰ পৰা লৰাই লৈছোঁ মছলাখিনি যাতে কঁঠালখিনিত ভালদৰে মিহলি হৈ যায় একদম ধুনীয়াকৈ পুৰা ভাজি থাকিব লাগিব আৰু যিহেতুকে কঁঠালৰ ভুচিখিনি বইল কৰিয়ে থোৱা হৈছে সিজাৰ কোনো কথা নাহে খালি ভালদৰে ভাজিব লাগিব আৰু যাতে মছলাখিনি তাত ধুনীয়াকৈ সোমাই যায় সেইটো লক্ষ্য কৰিব আৰু ঢাকোন দি মই প্ৰায় 20 মিনিটমান ভাজিম আৰু এইফালে পানী গৰম কৰি থৈছোঁ ইয়াত গৰম পানী ব্যৱহাৰ কৰিম যিকোনো চব্জি বনালে তৰকাৰীত গৰম পানী দিলে সোনকালে হয় আৰু তাৰ টেষ্টটো ভাল হৈ থাকে ঠাণ্ডা পানী ঢালি দিলে টেষ্টটো বৰ এটা ভাল নালাগে সেইবাবে মই যিকোনো কিবা বনালে গৰম পানী ব্যৱহাৰ কৰোঁ আৰু আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব তেন্তে এইখিনি হৈ গৈছে চাওক ইমান ধুনীয়া লাগিছে নহয়নে মছলাৰ লগত পুৰা বস্তুখিনি মিলি গৈছে এতিয়া মই ঢাকোন মাৰি দিম প্ৰায় মই 10 মিনিটমানৰ বাবে ঢাকোন মাৰি ভাজি থাকিম এইখিনি মোৰ ভাজি প্ৰায় হৈ গৈছে আৰু মই ইয়াত এতিয়া ব্যৱহাৰ কৰিম দালচেনি ইলাচি অকণমান থেতালি পেলাই দিছোঁ আৰু কেইটামান খিচমিচ এয়া চাওক আপোনালোকে এইটো নমোৱাৰ সময়তো ব্যৱহাৰ কৰিব পাৰে মই এতিয়া ভাজি থাকোঁতে ব্যৱহাৰ কৰিছোঁ তেতিয়া এইখিনি সিজা মানে এইখিনিও সিজি তাৰ গোন্ধটো ওলাব আৰু বহুত ভাল লাগে তেনেকৈ বনালে প্লিজ মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে মোৰ ভাল লাগিব নহয় জানো আকৌ আপোনালোকৰ ওচৰত নতুন কিবা এটা আনিবলৈ ইমান কষ্টকৈ মই আপোনালোকৰ ওচৰত ভিডিঅ' বনাই ৰেচিপি দিওঁ আপোনালোকে প্লিজ অকণমান সঁহাৰি জনালে মোৰো ভাল লাগিব তেন্তে এইখিনি ভাজি হৈ গ'ল আৰু মই ইয়াত এতিয়া ভাজি থোৱা আলুখিনি ব্যৱহাৰ কৰিছোঁ খুব সুন্দৰ এটা গোন্ধ ওলাইছে ইলাচি ব্যৱহাৰ কৰাৰ কাৰণে ইলাচি দালচেনি আৰু মই 1 চামুচ মিট মছলা দিম এয়া 1 চামুচ মিট মছলা দিছোঁ হৈ যাব আৰু ইয়াতে কোনো মছলা আৰু ব্যৱহাৰ নকৰোঁ এইখিনিয়ে হ'ব যথেষ্ট তেন্তে এইখিনি ভালদৰে আকৌ এবাৰ লৰাই পেলাই আকৌ 10 মিনিটমানৰ বাবে ঢাকি দিম তাৰপিছত মই ইয়াত পানী ব্যৱহাৰ কৰিম এইখিনি ভাজি প্ৰায় হৈ গ'ল আৰু ইয়াত এতিয়া পানী ব্যৱহাৰ কৰিম এয়া চাওক এয়া একদম সুন্দৰকৈ তেল ওলাবলৈ লৈছে এয়া ভাজি হৈ গ'ল অকণমান তলত লাগি যোৱা নাই পানী ব্যৱহাৰ কৰিম পানী মই অলপকৈ ব্যৱহাৰ কৰিছোঁ একেলগে ঢালি দিয়া নাই আৰু অকণমান পানী ব্যৱহাৰ কৰি বাছ হৈ যাব আৰু ভালদৰে উতলিলে আমাৰ আৰু তৰকাৰীখন ৰেডি হৈ যাব তেন্তে ভাত পানী বনাই মেলি হ'ল এতিয়া 9 বাজিয়ে গ'ল আৰু আবেলি আপোনালোকক একো দেখুওৱা নহ'ল আবেলি আলহী আহিলে আলহী আপোনালোকক দেখুৱাইছোৱে কি বনালোঁ কি খোৱালোঁ সেইটো বাৰু নেদেখুৱালোঁ তেন্তে দেখিছে নহয় দেশৰ সমস্যাবিলাক ক'ভিড আকৌ আহিলে এইবাৰতো আৰু মানে আৰু ভয়ানক ৰূপে আহিছে নহয়নে সকলোৱে সাৱধানে থাকিব মাস্ক পিন্ধিব আৰু বাৰে হাতটো ধুব আৰু কি কৰিম ভগৱানেহে জানে কি হয় সকলোৱে আৰু কি ক'মনো সকলোৱে যাতে খুব ভালকৈ চলে মানে ভয় কৰক তো ওলাই নাযাব বিশেষ কাম নাথাকিলে ঘৰৰ পৰা একেবাৰে বাহিৰ হৈ নাযাব আৰুনো কি ক'ম বাকী ভগৱানে ভাল কৰিব আৰু তাকেই মোৰ মনৰ পৰা বাঞ্ছা আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ শুভৰাত্ৰি সকলোৱে ভালে থাকক বাই বাই